হেল্ল' নমস্কাৰ সকলোকে নায়ান লিগাং চেনেললৈ স্বাগতম। মই আজি আছোঁহি আমগুৰিৰ কপাহতলী মিচিং গাঁৱত আৰু অলপ ফুৰিব আহিছোঁ আজি বন্ধবাৰ পাই। আমগুৰিৰ বৰবাম টি এষ্টেটত আছোঁ। এইটো ৰাস্তা দেখিছে আপোনালোকে, ইমান ধুনীয়া ৰাস্তা। এই ৰাস্তাইদি কহিমা মুকুটচাং ইত্যাদি ঠাইলৈ যাব পাৰে। ইতিমধ্যে এই ৰাস্তাটো ফালি ফালি আহি মনালিছা ফুকন গাম বাইদেউহঁতৰ ঘৰলৈ পাইছোঁহি। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ত গম পাইছে মনালিছা ফুকন গাম কোন হয় আৰু কিয় বিখ্যাত। তেওঁলোকৰ ঘৰত আহি পোৱা মাত্ৰকে আমাক চাহেৰে আপ্যায়ন কৰিবলৈ বিচাৰিলে। ঠিক আছে, চাহ খোৱাৰ মাজতে বিভিন্ন ধৰণৰ কথা বতৰাৰ লগতে ঘৰুৱা কথা পাতিলোঁ। কৌন বনেগা কৰ'ৰপতিত কেনেধৰণে আগবাঢ়িছিল সেই সকলোখিনি কথা সোধাৰ লগতে জানি ল'লোঁ আৰু কেনেধৰণে খেলিব পাৰি এই সকলোখিনি কথা, আৰু লগতে বিভিন্ন ধৰণৰ হাঁহি উঠা জমনি কথা কৈ কৈ হাঁহিলোঁ তিনিওজনে। কথা পাতি থকাৰ মাজতে আমি গম পালোঁ যে তেওঁলোকে আমাৰ বাবে খুব সুন্দৰভাৱে গাহৰি মাংসৰে ব্যঞ্জন প্ৰস্তুত কৰিছে, ব্যঞ্জন ৰান্ধিছে। আৰু মইতো গাহৰি মাংসৰ গোন্ধ পালে ৰ'বই নোৱাৰোঁ, গতিকে পলম নকৰি পাকঘৰলৈকে আমাক মাতিলে সোনকালে, আৰু ময়ো পাকঘৰলৈ যাওঁ বুলি ভাবিলোঁ। পাকঘৰলৈ যোৱাৰ আগতে আমাৰ আজিৰ এই ভিডিঅ'ৰ কেমেৰামেনগৰাকীকো অলপ দেখুৱাই লওঁ বুলি ভাবিছোঁ। এয়া দেখিছে যে হালধীয়া সাজ পিন্ধা এইগৰাকীয়ে আজিৰ কেমেৰামেন। আৰু আমি পাকঘৰলৈ এতিয়া যাওঁ। পাকঘৰত আছে চাওক কিমান ধুনীয়া পৰ আপং আৰু গাহৰি মাংসৰ আঞ্জা। সকলোৱে একেলগে বহিলোঁ আৰু একেলগে বহি লৈ পৰ আপং আৰু গাহৰি মাংসৰ সোৱাদ ল'লোঁ। আমি অহা বুলি গম পাই গাঁৱৰ কেইগৰাকীমান মানুহ আহিলে আমাৰ লগত কথা পাতিবলৈ, আৰু তেওঁলোকৰ লগত আমি মনৰ কথা পাতিলোঁ এনেদৰে ঘৰৰ পিছফালে বহি। আৰু বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজতে গাঁৱৰ ঘৰৰ কথা সকলো পাতি মেলি আমি সন্ধিয়া হোৱাত যাবলৈ ওলাইছোঁ। আমাৰ চেনেলটি তেওঁলোকে চাই বুলিও আমাক জনালে, আৰু লগতে সদ্য মুক্তিপ্ৰাপ্ত আমাৰ গীতটিৰ কথাও আমাক ক'লে যে গীতটি তেওঁলোকে শুনি খুব ভাল পোৱা বুলি জনালে। আৰু আমি তেওঁলোকে যে আমাৰ গীতটি আদৰি লৈছে বা ভাল পাইছে বুলি জনাৰ পাছত আমিও সুখী হ'লোঁ, আৰু সুখ মনেৰে আমি তেওঁলোকক বিদায় দি উভতিবলৈ বিচাৰিছোঁ। এই সন্ধ্যা সময়ত আকৌ বাগানৰ ধুনীয়া ৰাস্তাইদি আমি বাইক চলাই চলাই আমাৰ নিজৰ ঘৰলৈ উভতি আহিলোঁ। উভতি অহাৰ সময়ত এগৰাকী কণমানিক দেখিলোঁ এনেদৰে মূৰত খৰি লৈ পেলাই ফটোৰ কাৰণে প'জ দিছে। আমি আকৌ বাগানৰ মাজেদি ঘৰলৈ উভতিলোঁ। নিশ্চয় বন্ধুসকল আপোনালোকে আজি আমাৰ ভিডিঅ'টি ভাল পাইছে। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।